Hey বন্ধুসকল কি খবৰ আজি আকৌ এটা নতুন ভিডিও হেতে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ দাদা 1k হৈ গল একেলগতে ভিডিও বনোৱা আৰু 1k হৈ গল গটিকে হি আহিছে এয়া দাদা নমস্কাৰ 1k যেহেতু হৈ গল এতিয়া আজি দাদা খোৱাইছে আৰু ড্ৰাই কেক কালি যাব নাপালো আৰু নেক্সট আগলৈকে মানে একদম ধুনীয়া ভিডিও দি যাব ৰাইজক নহয় জানো হয় হয় পুৰা ভাল ভিডিও দি যাম কমেডি ভিডিও দি যাম ব্লগ ভিডিও দি যাম আপোনালোকে চাব আৰু ভাইটি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব নেমুডালটো মাৰি দিছো আৰু দেই আপোনালোকে বেয়া নাপাব হে আমাৰ ঘৰলৈ আহিছে মানে ইয়া চাবনিৰ বাহিৰতে দি দিছো আৰু ইয়া বিস্কুটটো দাদাই লৈছে কিন্তু কালি মই আচলতে কেক খাব নাপালো ড্ৰাই কেক এটা খুৱাইছে যিখিনি কওক ইয়াক চাহটো খাই লওঁ কেনেকুৱা লাগিছে ৰাতিপুৱা শুই উঠি বাহিৰতে আমি যিহেতু দুখীয়া মানুহ ঘৰ ল'ৰা খালেই হয় আমি দোকানী মানুহ হয় নহয় কুকুৰ দি দিয়ে নহয় দিলে কুকুৰ দি দিম যিহেতু 1k হৈ গ'ল কুকুৰ বৰ দিলে এনেকৈ দিলে নহ'ব এইটো মোন আমোন এইটো মোন ধৰ এই 1k হৈ গ'ল দাদা ল এই মোন খা আকৌ কি ই কেক নাখায় খালে বহুত নতুনকি কয় মানে এই কুকুৰটো যিদিন কওক চাহটো খাই ভাল লাগিছে মায়ে বনাই দিছে ৰাতিপুৱা নেক্সট প্লেনিং কি হ'ব দাদা নেক্সট প্লেন যাম আমাৰ দেওবাৰ দিনাখন যাম যিহেতু মই দোকানী আৰু তুমিও দোকানী এটা যিহেতু আমি দেওবাৰ দিনা ৰেষ্ট লওঁ সেইটো কাৰণে আমি মাগুৰি বিল যাম ভাবিছোঁ এতিয়া আপোনাৰ তাত গৈ আপোনালোকৰ ভিডিঅ' নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম আৰু এয়া মোৰ নামটো ৰুবুল আৰু দাদাৰ নামটো ৰুবুলে হয় একে আমি ককাই ভাই হয় আৰু চাই দিব এতিয়া চাহটো খাই মেলি পোৱালিটোক লৈ আনিব লাগিব ন তাৰপিছত পোৱালিটোক লৈ যাম আনিব যাব এতিয়া ছুটি দিব এতিয়া ঠিক আছে বাৰু চাহ খাই হৈ গ'ল এতিয়া আমাৰ এইফালেও পানী হৈ আছিলে মানে পানী শুকাইছে না পথাৰলৈ যাওঁচোন বলক সেই বন্ধুসকল আমি আহি পথাৰ পাই গ'লোহি এতিয়া দেখিছে গোটেই এইডোখৰত পূৰা পানী হৈ আছে কাৰণ পানী আজি শুকালে তাকে চাব আহিছোঁ এখন যেতিয়া পানী হৈ আছিলে গোটেই পূৰা পানী হৈ আছিলে হেৰিয়ালৈকে সেইজনী বগলী হৈ গৈছে এতিয়া শুকাইছেগৈ আৰু লাহে তাৰপিছত পোৱালিটো কেতিয়া গৈ নাই এই চক এইডোখৰত পূৰা পানী হৈ গৈছিলে ইমানেই পানী হৈছিলে কাৰণ সেইফালৰ পৰা আহে পানীখিনি ব্লক হৈ গৈছিলে গতিকে দাদা এতিয়া পোৱালিটোক লৈ আনোগৈ নেকি আৰু চবফালে যে পানী হৈ আছে কেনেকুৱা মানে কি ক'ব বিচাৰিব আমাৰ অসমৰ এইটো বানপানী সমস্যাটো কেতিয়াও সমাধান হোৱাই নাই চৰকাৰক কিমান দুখিম কিবা চেষ্টা কৰিছে কিন্তু তথাপিও বানপানী সমস্যাত আমাৰ নহৈছে মানে ভাল ঠিক সেইটো হয় বাৰু এই আৰু গোটেইখন পানী হৈ আছে আৰু এই ঘৰটো সেইদিনাখন অলপ ডুবি আছিলে আৰু এতিয়া এইখিনি দেখিছে নহয় এইখিনি পূৰা পানী এতিয়া শুকাইছে আৰু তাকে অকণমান পথাৰৰ ফালে আহোঁগৈ বুলি আহিলোঁ এতিয়া গৈ নাই পোৱালিটোক মানে স্কুলৰ পৰা ছুটি দিব তাৰপৰা লৈ আনোগৈ বলক আৰু এই হাঁহকেইটা চব কি ধুনীয়াকৈ চৰি আছে পানী পাইছেতো এতিয়া গৈ আছোঁ আমি পোৱালিটোক লৈ আনিবলৈ এয়া গোটেই পথাৰখন আগতে পূৰা পানীয়ে হৈ যায় তথাপি এতিয়া মানে ইমান নহয়গৈ আৰু সেইকেইদিন দেখুৱাব নোৱাৰিছিলোঁ গোটেই পানী হৈ আছিলে আৰু মোৰ কাম হৈ আছিলে গতিকে এনেই পথাৰ ফালে আহিলোঁ আজি শুকাইছে নে নুশুকাইছে চাবলৈ এতিয়া পোৱালিটোক লৈ আনোগৈ বলক আৰু এইখন ফিল্ডতে আমাৰ মানে যুৱ সংঘত মানে বিহু পাতে বহুগুৰি মূল কাম এইখন আমাৰ ডিব্ৰুচৈখোৱা গেটখন আৰু 5 minutes late নেকি দে তামোল এখনকে খাই অসমীয়া মানুহ তামোলখনেই মেইন তামোল খাই লোৱা তামোল নাহি চৰিগা দে মজা এতিয়া ৰাতিপুৱা তামোলখন খাই ল'লোঁ আৰু এইটো ছুটি দিবলৈ বহুত টাইম আছে গতিকে আমি গৈ আছোঁ দাদা বোলে চিগেট নাইকিয়া হ'ল দোকানৰ কাৰণে চিগেট ল'বলৈ গৈ আছোঁ আৰু আমাৰ বহুকেইটাই ওচৰতে আছে টাউনলৈ যাব নালাগে সেইকাৰণে হেলমেট পিন্ধি নাই অহা গতিকে এয়া দোকানখনত সোমাই আহিছোঁ এতিয়া দাদাই বস্তু ল'ব বোলে আমাৰ বৰগুৰিতে আছে ৰাস্তাটো মানে বৰগুৰি ৰঙাগোৱা ৰ'ডটোৰ ওচৰতে আছে লাগিলেও ল'ব আহিব পাৰিব এইবিলাক চব বস্তু পূৰা নতুনকৈ খুলিছে দোকানখন দাদা কি ল'বা কোৱা এতিয়া চিকেন দিব আহিছিলে হাৰ্গিছটো নাছিলে আৰু দাদা আপোনাৰ দোকানখন খোলা কিমান দিন হ'ল 9 মাহ হৈছে ন মানে আমাৰ লোকেল মানুহখিনিয়ে যিখিনি ল'ব আহিব মানে ধুনীয়াকৈ মানে ল'ব পাৰিব মানে আৰু বজাৰ ৰেটটোকে কেনেকুৱা আপোনাৰ বজাৰ ৰেটে পাব আপুনি বজাৰ কষ্ট কৰি আপোনাৰ যাব নালাগে সব বজাৰ ৰেটে পাব
সেয়া আমাৰ যিখিনি মানে বাহিৰৰখিনি নহয় আমাৰ যোনখিনি লোকেল মানে আমাৰ বৌবি এলেকাটোত আছে সেই মানুহখিনিয়ে নিবলৈ আহিব এয়া চব বস্তু আছে চব পাব এইবিলাক মটন চটন আছে কলগেট আছে এইবিলাক চব বিস্কুট চিস্কুট চব পাব আৰু গুটকা চুটকা চিকেট টিকেট চব পোৱা যায় সব এভৰিথিং আমাৰ বস্তুৰ কাৰণে বজাৰ যাব নালাগে যি বস্তু লাগে চব পাব আৰু এই পিছফালৰ গুদামো আছে বাৰু সেইফালে নাযাওঁ এয়া আৰু আহিব পাৰিব আৰু বন্ধুসকল যিসকলে মানে ব্যৱসায়ৰ লগত জড়িত দোকান চোকান আছে এইটো আমাৰ যোনটো ৰাস্তাটো গৈছে এইটো গুইজান গৈছে এই গুইজানৰ যোৱা ৰাস্তাটো যোনটো কচুজান মানে আমাৰ কচুজান নহয় এইটো কি বুলি কয় ষ্টেডিয়ামলৈ যোনটো ৰাস্তা সোমাই গৈছে যোনটো এই চাচানৰ কিনাৰতে আছে দোকানখন আহিব পাৰিব আপোনালোকে ল'বলৈ মানে জনতা কলেজলৈ যোনটো ৰাস্তা সোমাই গৈছে অপজিট ছাইডতে মানে আমি বস্তু পূৰা লৈ ল'লোঁ দাদাও চেনেল এটা আছে ৰুবুল গোহাঁই বুলি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৰ ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' বনায় আৰু ব্লগো বনাওঁ ব্লগ আৰু কমেডি ভিডিঅ' বনায় আৰু এয়াই ভিডিঅ'টো আৰু পোৱালিটোক লৈ মেলি এতিয়া আমি গৈ আছোঁ অলপ পঢ়ালে আজি ভাইটি পঢ়ালে পাৰিলা নাই পাৰিলা বোলে আকৌ আজি কাণত নাই ধৰা মই চুকা বুলি কৈ দিয়া মই চুকা পঢ়াত কৈ দিয়া তোমাৰ লগৰ ল'ৰাই ধৰিলে নাই এবাৰ চাই কৈ দিয়া কেমেৰাটো চাই কৈ দিয়া নাই ধৰা ন লৈ আনিলোঁ আগতো আমাৰ মাহঁতেও আনিব যায়